অন্যটি ভিলেজ আপোনাক জনাইছোঁ আজিৰ ভিডিঅ'টো ৰাতিৰ পৰা আৰম্ভ হৈছে আৰু মোক আজি নিউ গেটআপত দেখিছে আচলতে মই চুলিডাল কাটি পেলালোঁ আচলতে চুলি কণ্ট্ৰল কৰাটো এতিয়া মই সৰু হৈ আছোঁ যিহেতুকে কৰিব নোৱাৰোঁ কণ্ট্ৰল সেইকাৰণে এতিয়া মই কাটি দিলোঁ চুলিখিনি আৰু এই গেটআপটো মোৰ নিজৰে ভাল লাগিছে যি নহয় মই নিজে মন গৈছে কাটি লৈছোঁ কিছুমানে চুলি ৰাখি ভাল পায় মই সেইটোত ক'বলৈ নাযাওঁ যে চুলি কাটি দিয়া বুলি যাৰ যিটো মন ভাল পায় সেইটোৱে কৰিব লাগে মই এতিয়া আচলতে ভিডিঅ'টোত মই কৈছোঁ যে এতিয়া ৰাতিৰ পৰা আৰম্ভ হ'ব আৰু কি কৰিম সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ৰাতি আৰু কৰিবলৈ একো নাথাকে ক'বলৈ ওলাই যোৱা হ'লেও বেলেগ কথা আছিল আজি শিক্ষক দিৱস সেইখিনি পালন কৰি আহি আৰু আজি ইমান ফুৰিবলৈ মন যোৱা নাই আৰু কি মানে এতিয়া কি 7টা বাজিছে আচলতে দিনটো ছুটি হৈছে আপোনালোকেতো চবেই জানে আৰু ছুটি হোৱাৰ লগে লগে পঢ়িবলৈ চান্সটো বেছি পোৱা হৈছে আজি পঢ়িম আৰু মই কিছুমান ডেক'ৰেশ্যন কৰিছিলোঁ ডেক'ৰেশ্যন মানে কি আপোনালোকে মই কিছুমান কাৰ্ড বনাওঁ কাৰ্ড মানে কি বাৰ্থডে কাৰ্ড বা বেলেগটোতো দিওঁৱেই কিন্তু বাৰ্থডে কাৰ্ডখন নিজৰ হাতেৰে দিয়াটো মানে বেছি ভাল লাগে তো সেইটো কাৰণে মই বনাইছিলোঁ কেইখনমান তো আপোনালোকে যদি কাৰ্ড বনাব নেজানে মই আপোনালোকক শিকাই দিম আৰু মোৰ বয়সত যোনখিনি চাই আছে সেইখিনি আৰু ভাল পাব তোমালোকে বনাব পাৰিবা মোৰ সেইটো কাৰণে বেছি বস্তু নালাগে যোনটো আমি ফুল বনাওঁ তেনেকুৱা তোমালোকে বনাব পাৰিবা মই এটা ষ্টেপে শিকাম তো এতিয়া আমাক এই যোনখন আমি বনাম কাৰ্ড তাৰ বাবে আমাক কেঁচি আৰু মাৰ্কাৰ লাগিব মাৰ্কাৰ দুটা ইউজ কৰিব লাগিব মাৰ্কাৰ মানে দুটাই গোটেই যোনখন আমি কাৰ্ড বনাম এই দুটা মাৰ্কাৰে মানে ধুনীয়াকৈ বনাব লাগিব বেছিকৈ দিলে মানে বেয়া হ'ব এতিয়া আমি প্ৰথমতে ফুলটো বনাই ল'ম তাৰ বাবে টিউবছটো নিচিনাকৈ সৰুকৈ চাৰিওফালে মিলাকৈ আমি দি ল'লোঁ আৰু মই যেনেকৈ এতিয়া গাই যোৱা আৰু হৈছে এতিয়া ধুনীয়াকৈ আপোনালোকে কাৰ্ডখন মই দেখুৱাৰ দৰে কৰি গ'লেই হ'ল এয়া মই কৰি আছোঁ এতিয়া হ'ল নহয় এতিয়া হোৱাৰ পিছত আমি সেই চিন এডাল দি লৈছিলোঁ সেই চিনটো গোলকৈ দিছোঁ মানে এটা হেৰি নিচিনাকৈ তাৰপৰা আমি এয়া বনি গ'ল আমাৰ ফুল তো ফুল ইয়াত চাওক বনি গ'ল দেখিলে এতিয়া আমি সেইটো এতিয়া মাৰ্কাৰ অৰেঞ্জ কালাৰ মাৰ্কাৰটোৱে পূৰা চবফালে ধুনীয়াকৈ দি দিম আৰু এটা মাৰ্কাৰ প্ৰথমটো ইউজ কৰিছোঁ অৰেঞ্জ তাৰপিছতো এটা বেলেগ মাৰ্কাৰে ইউজ কৰিম তো এইখিনি কৰি লওঁ আৰু কাৰ্ড যে চবেই বনাই ভাল পায় তেনেকুৱাও নহয় কিছুমানে বনাই বেয়া পাবও পাৰে মই সেইটো বুলি নকওঁ যে তোমালোকে বনোৱা কাৰোবাৰ ভাল লাগে মোৰ বহুত ভাল লাগে তো মই বনাওঁৱেই আজি মানে এনেই মন গৈছিল সেইকাৰণে বনাইছিলোঁ আৰু আপোনালোককো দেখাবলৈ মন গ'ল মই কাৰ্ড বাৰু আৰু ভাল বনাওঁ কিন্তু আজিখন মই এনেই আপোনালোকক থুলমূলকৈ দেখাইছোঁ এই আমাৰ ফুলপাহ যোনপাহ হৈ গ'ল এতিয়া আমি হেৰি কাম আৰম্ভ কৰি দিম যোনটো আমি প্ৰথম কাৰ্ডখনৰ যোনবোৰ ডেক'ৰেশ্যন সেইবোৰ কৰি ল'ম তো তাৰ কাৰণে মই যেনেকৈ দেখাইছোঁ তেনেকৈ আপোনালোকে কৰি ল'ব চাই লওক এনেধৰণে কৰি আকৌ তাতে ৰিপিট কৰিছোঁ দেখিবলৈ ধুনীয়া লাগে তেতিয়া অকণমান চবফালে কৰি ল'লেই ভাল হয় আৰু মাৰ্কাৰটো ধুনীয়া কালাৰ ধৰিছিল মানে ইয়াত অকণমান কেমেৰাত মানে কিছুমান কেমেৰাত অকণমান ফুটি নুঠে আৰু কালাৰটো বহুত কাঢ়া আছিলে কিন্তু ইয়াত ইমান ভাল লগা নাই যেন একো দিয়াই নাই তেনেকুৱা লাগিছে কিন্তু কালাৰ ফ্ৰেণ্ডছ মোৰ বনাই হৈ গ'ল এবাৰ ভালকৈ দেখাইছোঁ ৰ'ব ফ্ৰেণ্ডছ হেপী মাদাৰ্ছ ডে হেভ এ নাইচ ডে আৰু এনেধৰণে মই এইটো বনালোঁ কেনেকুৱা লাগিছে তো ভাল লাগিছে চাগে মোৰতো যিমান পাৰোঁ বনাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াতকৈ ধুনীয়া লৈ আনিম তো মোৰ ইয়াতকৈ ধুনীয়া ল'বলৈ হ'লে মোৰ ভিডিঅ' আপোনালোকে চাই দিব লাগিব তো বাই আৰু ৰাতিপুৱা লগ পাই আছোঁ আৰু এয়া এতিয়া নামঘৰলৈ আহিছে তোমাৰ নামটো কি কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী সুদৰ্শনা কাকতি আৰু এইকাৰণত থকাজনী কৈ দিয়া আকৌ তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী প্ৰতীক্ষা প্ৰিয়া বাৰহৈ আৰু এতিয়া আমি কি কৰি আছোঁ এতিয়া আহি পাইছোঁ কি কৰোঁ দেখাই থাকিম আজি মই মাৰ লগত ভাদ মাহত নামঘৰলৈ আহিছিলোঁ ইয়াত নাম লয় যে তো এতিয়া মানুহ অহা নাই কাৰণ অকণ পিছত আহিব তো তেতিয়া আৰু ভালকৈ দেখাই আছোঁ
খাই আছোঁ হাজমলা এই আমাক পাৰ্টি দিছে হাজমলাৰ তেতিয়া তাৰপিছত এতিয়া ডিঙিটো পূৰা পুৰি আছে বৰ জিভা মোৰ ডিঙিটো কি আছে ন ঘুঘুকে গৰম এটা উঠিছে আচলতে আজি মানে হাজমলা ইমান বেছিকৈ খোৱা যেন লাগিলে খাই পেলাই এতিয়া তোমাৰ কি পৰিছে তোমাৰ মোৰ পেটটো পুৰিছে মোৰ এই বস্তুকণ পুৰি আছে কিয় নাজানো মানে কিবা মানে কি এইফালে নামঘৰত নহয় আমি ইয়াত বহি আছোঁ ইয়াত এতিয়া আমি এই সিহঁতৰ ভণ্টিজনী সিহঁতৰ ঘৰৰ পিছফালে পথাৰখনৰ ওচৰলৈ আহিছে এবাৰ ভালকৈ দেখাইছোঁ মাথাউৰি ইয়াৰ সিহঁতৰ ঘৰ ইমান ওচৰত মানে দেখিয়ে থাকে যদি পতককেজনী মাথাউৰিটো খুহি যায় পূৰা পানী আহিলে সিহঁতৰ ঘৰ গোটেই ভিতৰতে সোমাব আৰু তাৰপৰা মাথাউৰি সেইটো এটা ঘৰ অঁ আৰু এতিয়া আমি কি কৰি আছোঁ ইধৰ্মে পাতি চলি এতিয়া কি কৰি আছা এতিয়া আমি পূৰা আমলখি পাৰিবলৈ লৈ আছোঁ আমলখি দেখুৱাই দিয়া এই দুটা আমলখি পাৰিছোঁহে এতিয়া তাৰ পৰা আহিলোঁ আহি মানে ৰাতিয়ে হ'লগৈ এতিয়া আৰু ভিডিঅ'টো আৰু দীঘল কৰি নাথাকোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই